শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ দুটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। প্ৰথম কবিতাটিৰ শিৰোনাম ইউকেলিপ্টাছ গছৰ দৰে। ওখ হ'ব খোজো মই চিৰদিন চিৰন্তন, আকাশ চুব খোজো কিন্তু কিছুমান ভয়ানক শব্দই মোৰ অস্তিত্বক বিলীন কৰি মোক শেষ কৰি জন্ম দিব খোজে কিছুমানক, যাৰ কোনো জন্ম লোৱাৰ অধিকাৰ নাই। তথাপি যুঁজাৰো মই জন্মগত, আমৰণ মোৰ সংকল্প। অস্তিত্ব অপৰাজিত যদিও পৃথিৱী নিঃশব্দ, মই মুক্ত সশব্দ। দ্বিতীয় কবিতাটিৰ শিৰোনাম ৱাটাৰ। মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নেপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি, বালি আৰু বালি। বালি বৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত উখহাই নিব তোৰ দুভৰি। খোজকাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত। বি ৱাটাৰ বি চেফলেছ। ধন্যবাদ।